মাৰ্চেল বৰুৱাৰ কপালত জুবিন গাৰ্গৰ এটা টেটু বনাই দিব লাগে। কাৰণ মাৰ্চেল বৰুৱাৰ বাবে অসমৰ 50,000তকৈ অধিক যুৱক যুৱতীয়ে IT চেক্টৰত চাকৰি পোৱাৰ সম্ভাৱনা হেৰুৱাই পেলালে। মাৰ্চেল বৰুৱাই ছবিখন অঁকাৰ নামত যি ধৰণে তাত মানুহক আমন্ত্ৰণ জনাইছিল, তাত কমিউনিষ্টসকলে যি ধৰণে ধৰ্ণা দিছিল, আন্দোলন কৰিছিল, তাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল। আৰু এই তীব্ৰ যানজঁটত ফচি আছিল জাপানৰ উচ্চস্তৰীয় বিষয়া। আৰু জাপানৰ উচ্চস্তৰীয় বিষয়াই প্ৰতিবেদন দিছিল, অসম এতিয়াও ইনভেষ্টমেণ্টৰ বাবে ইমান সুচল হৈ উঠা নাই। মিঠাই এটা খোৱাৰ পাছত হাতখন চেলেকি ভাল লাগে বুলি ইমান বেছিকেও চেলেকিব নালাগে, সেয়া স্বাস্থ্যৰ পক্ষে হানিকাৰক। কিন্তু এই কথাটো হাতখন চেলেকাৰ লগত জড়িত নহয়। মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ ছবি অঁকা আৰু জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহা দুয়োটা পৃথক বিষয়। অসমৰ কিছুমান তথাকথিত সংবাদ প্ৰতিষ্ঠানে প্ৰচাৰ কৰিছে যে মাৰ্চেল বৰুৱাই ছবিখন অঁকাৰ কাৰণে গণেশগুৰিত যি তীব্ৰ যান-জঁটৰ সৃষ্টি হ'ল, তাৰ বাবে জাপানৰ মানুহে আহি কি কৰিলে, ইয়াতে বিমুখ হ'ল। জাপানৰ মানুহে বেয়া পালে আৰু সেইকাৰণে জাপানৰ প্ৰধানমন্ত্ৰী অসমত নাহে। সেইটো যে টোটেলি মনে সজা ভিত্তিহীন মিছা কথা। জাপানৰ প্ৰধানমন্ত্ৰীৰ যিখন সময়সূচী তালিকা, সেইখন নাই মিলা, সময় মিলাব পৰা নাই, সেইকাৰণে তেখেত গুৱাহাটীলৈ নাহে। কিন্তু সেই কথাটোক অসমৰ মিডিয়াই এটা বেলেগ ৰং দিছে আৰু সেই জাপানৰ প্ৰধানমন্ত্ৰীজন অসমত নহাৰ কাৰণে দুখ দিছে কাক? মাৰ্চেল বৰুৱাক। মাৰ্চেল বৰুৱাৰ লগত আপোনাৰ আদৰ্শ নিমিলিব পাৰে, কিন্তু এটা বেলেগ বিষয়ক তেনেকৈ টানি আনি এজন মানুহক দুখ দিয়াটো, এজন মানুহক দুখ জাপি দিয়াটো কিন্তু অপৰাধ, আৰু সেই বিচাৰ কৰিব ভগৱানে। ইতিমধ্যে যিবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, তাত নিউজ বাজিছে আচলতে জাপানৰ প্ৰধানমন্ত্ৰী কি কাৰণে অসমলৈ নাহে। কিন্তু আমাৰ অসমৰ যি নিউজ চেনেল, সেইবোৰে খুব চৰা মিছা কথাৰ ভাণ্ডাৰ নেপায়। মানুহে হ'ল বুলিও ইমান মিছা কথা ক'ব নেপায়। কোনোবা এটা পাৰ্টিক সমৰ্থন কৰোঁ বুলি, কোনোবা এজন মানুহক ভাল পাওঁ বুলি, কোনোবা এজন নেতাক ভাল পাওঁ বুলি তেখেতে কোৱা সকলোবোৰ কথা যে সঁচা হ'ব, সকলোবোৰ যে মানিব লাগিব, সেয়া মোৰ বিবেকে নকয়। যিটো উচিত সেইটো ক'বই লাগিব। অসমৰ বাতৰি প্ৰতিষ্ঠান সেই ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বাতৰি প্ৰতিষ্ঠানতকৈ ডাঙৰ হ'ব নোৱাৰে।